Hello everyone. Today we'll study the empirical and molecular formula. So etu eta mole concept or application hoy aru khube easy topic. Moi tumalkok dhuniake table ekhan banai kenake ami uliabo paru molecular and empirical formula try korim. So molecular formula hol amar actual jitu number of atom in a one molecule. Hetu purely actual that change koribo nwari. Kintu empirical formula ki hol je amak jitu given percentage of composition thakibo tar pora ami kenake eta formula pabo paru. Right. Ida yat moi dhuniake di disu ekhini detail notes otu ase tomaloke definition to sabo pariba but mostly topic to numerical hoy. Ita swa molecular formula aru empirical formula er major relation to swa. Empirical formula logo jodi ami n ৰে multiply কৰি যেটো suffix ত থাকে তাক আমি molecular formula পাব পাৰো তো আমি এই টপিকটোত প্ৰথমতে শিকিব লাগিব যে n কি হয় সো n হল তোমাৰ molecular formula mass বা empirical formula mass এটা molecular formula mass তোমালোকক হয় দিয়া থাকিব নহলে বা vapor density দিয়া থাকিব টপিকটোৰ একদম হেখৰ লাইনটোত সোৱা মই তোমালোকক ধুনিয়াকৈ লিখি দিছো যে molecular যেটো mass হ'ব 2 into vapor density মানে যদি vapor density দিয়া থাকে তাক আমি 2 ৰে মাল্টিপ্লাই কৰিলে molecular mass পাই যাম তাৰ মানে at any cost আমাক এটো দিয়াই থাকিব আৰু empirical formula আমি এটা ধুনিয়াকৈ উলিয়াম সো বেছি দেৰি নকৰো সৰু কোৱেশ্চনটা চাও তাত সোৱা ইয়াত কি দিছে কোৱেশ্চনটো যে আমাৰ এটা অৰ্গেনিক সাবস্টেন্স আছে যত কাৰ্বন হাইড্ৰোজেন আৰু অক্সিজেনৰ কম্পোজিশন আছে সো কাৰ্বন হাইড্ৰোজেন অক্সিজেনৰ তিনিটাৰ কম্পোজিশন খুব ধুনিয়াকৈ দি দিছে আৰু আমাক উলিয়াবলৈ দিছে ইয়াৰ molecular formula কি হ'ব empirical formula কি হ'ব আৰু সো as usual molecular weight আমাক 118 বুলি দি দিছে so guys let's try first of all empirical formula উলিয়াবলৈ হলে আমি এই টেবুলখন ফলো কৰিব লাগিব প্ৰথমতে সো এলিমেন্ট কেটা আমি লিখি লৈছো কাৰ্বন হাইড্ৰোজেন অক্সিজেন আৰু হিয়তৰ পাৰ্সেন্টেজ অফ কম্পোজিশন কেটা লিখি লৈছো ৰাইট সো এটা এটমিক মাস আমি জানো 12 1 and 16 যেটো আমাৰ 5th কুলম হ'ব হেতু কেনেকৈ উলিয়াম যে ৰিলেটিভ নাম্বাৰ অফ এটম বেসিক্যালি আমি ইয়াত কি উলিয়াবলৈ ট্রাই কৰিম মোল উলিয়াম রাইট তো যেটো পার্সেন্টেজ দিয়া আছে তাক যদি আমি এটমিক ওয়েটৰে ডিভাইড কৰো তো তেতিয়া হলে আমি এই যেটো ৰেশিও পাম ৰিলেটিভ নাম্বাৰ পাম এটো আমাৰ একচুয়ালি মোলক ডিপিক্ট কৰি আছে বাট আমি লিখাৰ ষ্টাইলটো কি লিখিম যে ৰিলেটিভ নাম্বাৰ অফ এটমস বুলি লিখিম এটা সোৱা ইয়াত তিনিটা পালো আমি সো এই তিনিটাৰ ভিতৰত আটাইতকৈ সৰু কোনটো হ'ব যেটো সৰু সেই সৰুটোৰে সকলোকে ডিভাইড কৰি দিয়া সোৱা ইয়াত আমাৰ লাষ্টৰ কেছটো সবতকৈ সৰু তো সোৱা ইয়াৰ দ্বাৰা আমি তিনিওটাকে ডিভাইড কৰি দিছো ডিভাইড কৰাৰ লগে লগে আমি কি পাইছো যে সিম্পলেস্ট এটমিক ৰেশিও পাইছো প্ৰথমটো অলমোস্ট ইকুৱেল টু 1 থাৰ্ডৰ টু 1 আৰু এটো হল 1.5 এটা সোৱা 1.5 বুলি কোৱাৰ লগে লগে নাইদাৰ ইট কুড বি 1 nor it could be 2 সো আমি কি কৰিম যে ইয়াক আমি 2 ৰে মাল্টিপ্লাই কৰাৰ লগে লগে কি হ'ব যেটো সিম্পলেস্ট হোল নাম্বাৰ হেতু পাম আমি 3 ইয়াক যেহেতু কৰিছো বাকি কেটাকো কৰিব লাগিব সো ইয়াটো পালো 2 আৰু 2 গতিকে আমাৰ এম্পিৰিকেল ফৰ্মুলা কি হল সোৱা সো কাৰ্বন কেটা আছে দুটা আছে সো এক্স্যাক্টলি এটো কাৰ্বন আৰু এটো তোমাৰ দুটা ঠিক তেনেকা হাইড্ৰোজেন তিনিটা আছে আৰু অক্সিজেন তোমাৰ দুটা আছে সো এটো হল আমাৰ এম্পিৰিকেল ফৰ্মুলা সো এটা কোৱেশ্চন সলভ হল তাৰ পাছত তুমি সোৱা যে এই এম্পিৰিকেল ফৰ্মুলা মাস কোৱাইট সিম্পল যেটো আমি ফৰ্মুলা পাইছিলো কি C2H3O2 আৰু হিয়তৰ এটমিক মাস বু ধুনিয়াকৈ লিখি দিছো and we got 59 এতিয়া সোৱা আমি ট্রাই কৰি আছো molecular formula উলিয়াবলৈ আৰু molecular formula উলিয়াবলৈ আমাক কি লাগিব n ৰ ভ্যালুটো লাগিব সো n মানে কি molecular mass by empirical formula mass সো molecular mass দিয়া আছে 118 আৰু 59 এই মাত্ৰ আমি পালো we got 2 so গটিকে একদম লাষ্টৰ যেটো স্টেপ আমি প্ৰথমতে পঢ়িছিলো যে ফৰ্মুলাটো সোৱা so molecular formula equal to কি হ'ব n into empirical formula so 2 ৰে মাল্টিপ্লাই কৰাৰ লগে লগে finally we have C4H6O4 right so এটোই হল আমাৰ molecular formula বাকি মই ইয়াত দুটা ৰিলেশন দি দিছো vapor density তোমালোকে হেৰি নোটত চাব পাৰা আৰু বাকি মই আৰু another দুটা एग्जांपल ইয়াত তোমালোকক দি দিছো সোৱা এই দুটা তোমালোকে ফলো কৰিব পাৰিবা মই এক্স্যাক্টলি কোৱাৰ নিচিনাই আছে ইয়াত x y দুটা কম্পোনেন্ট আছে আৰু হিয়তৰ পাৰ্সেন্টেজ দিয়া আছে এটমিক weight ললা তাৰ পিছত হিয়তৰ পৰা মোল উলিয়াই ললা সিম্পলেস্ট মোল উলিয়াই ললা আৰু ফাইনালি এটো ৰেশিওটো উলিয়াই ললা সো তেনেকৈ কন্টিনিউ কৰা কিবা নোৱাৰ থাকিলে মোক কমেন্ট সেকশনত জনাবা ডেফিনেটলি I'll get back to you thank you